हेलो एवरीवन स्वागतम जनाइছোঁ मोर चेनेलলৈ। আজি মই আপোনালোকক এয়া নাৰিকল আৰু চুজিৰ বৰফি বনাই দেখুৱাম। মই এই নাৰিকল আৰু চুজিৰ বৰফিবিলাক খুব সিম্পলকৈ বনাইছোঁ। বেছি মই ইনগ্ৰেডিয়েন্ট দিয়া নাই। এয়া খুব সিম্পলকৈ বনাইছোঁ অলপ সময়ৰ ভিতৰতে। আৰু তেন্তে আহকচোন। এয়া মই লৈছোঁ এয়া ৰুকি লোৱা এটা নাৰিকল আৰু এয়া মিক্সাৰত মিহি কৰি লোৱা চেনি একাপ আৰু এয়া সৰু কাপেৰে একাপ চুজি গৰম কৰি লৈছিলোঁ আৰু এইবিলাক হৈছে ইলাচি ডালচেনি মিশ্ৰণ। আৰু এইফালে মই এতিয়া এটা ননষ্টিক কেৰাহী বহুৱাই লৈছোঁ গেছত। আৰু প্ৰথমে মই দিম নাৰিকলখিনি আৰু নাৰিকলখিনি ভালদৰে লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব। আৰু মই গেছটো হাই ফ্লেমত লৈছোঁ আৰু এতিয়া ঘনাই লৰাব লাগিব, নহ'লে লাগিব আৰু লাগি ধৰিব। আৰু মই এইখিনি অলপ দেৰি চুজি দিয়াৰ আগতে ভাজিম, কিয়নো ইয়াৰ যিটো সেমেকি থকা ভাৱ আৰু অলপমান নাৰিকলখিনিও সিজিব লাগিব, নহ'লে গোন্ধাব কেঁচা কেঁচা। আৰু ভালদৰে ভাজি ল'ব লাগিব। আৰু চুজিখিনি মই আগতীয়াকৈ 10 মিনিটমান ধৰি ভাজি লৈছিলোঁ। লাহে লাহে এই নাৰিকলখিনিৰ সেমেকা ভাৱখিনি আঁতৰিল আৰু এতিয়া মই সৰু কাপেৰে একাপ ভাজি থোৱা এয়া চুজি দি দিছোঁ। চুজিৰ সলনি পাউডাৰ গাখীৰ নতুবা মাৱা সকলো দিব পাৰে। মই চুজি দিছোঁ আৰু এতিয়া এয়া ডালচেনি আৰু ইলাচি গুড়ি দি দিছোঁ। ভালদৰে লৰাম সকলোখিনি মিহলি যোৱাকৈ। আৰু এতিয়া মই এয়া গুড়ি কৰি থোৱা চেনিখিনি দি দিছোঁ। চেনিখিনি দিয়াৰ পাছত এনেদৰে ভালদৰে লৰাব লাগিব, যিহেতু চেনিখিনি মিক্সাৰত গুড়ি কৰি লোৱা হৈছে বেছিকৈ। আৰু এতিয়া দিয়াৰ লগে লগে চেনিখিনি মেল্ট হ'বলৈ ধৰিছে আৰু আঠালেটীয়া হ'বলৈ ধৰিছে এতিয়াই। আৰু বেছি দেৰি নাই। এখন কাঁহী লৈ তাতে কাগজত অলপ অইল লগাই পেলাই তাতে মই মেলি দিম। আৰু হৈ গ'ল আমাৰ এয়া। আৰু এতিয়া মই লাহে লাহে এখন কাঁহীত ভালদৰে মেলি দিম। এয়া সকলোখিনি মেলি দিয়া হৈ গ'ল। আৰু এতিয়া মই চাৰিচুকীয়া আকৃতিত শ্বেপ ল'ম। আৰু আপোনালোকে যি মন যায় তেনেধৰণৰ শ্বেপত কাটিব পাৰিব। আৰু এতিয়া মই লাহে লাহে এয়া বৰফি আকৃতিত কাটি ল'ম। এনেধৰণে আজিৰ এই নাৰিকল আৰু চুজিৰ বৰফি ৰেচিপিটো একেবাৰে সাধাৰণ, খুব কম সময়ৰ ভিতৰতে হয়। আৰু এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে এতিয়ালৈ কৰা নাই তেওঁলোকেও কৰি ল'ব। আৰু ইমান সময় ধৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুতো ধন্যবাদ জনালোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। ধন্যবাদ।